ৰেচিপিটোৰ বাবে প্ৰথমে 2 চামুচ বগা সৰিয়হ আৰু 1 চামুচ গোটা জিৰা অলপ সময়ৰ বাবে তিয়াই ল'ব লাগিব। এটা জোখত ভেন্দি আৰু আলুখিনি কাটি লৈ প্ৰথমতে কেৰাহীত তেল দি আলুখিনি অলপ সময় ভাজি ল'ব লাগিব। যেহেতু আলুতকৈ ভেন্দি সিজোতে অলপ সময় লাগে, সেইবাবে প্ৰথমতে আলুখিনি নিমখ হালধি দি পেলাই মই সিজাই লৈছোঁ, অলপ সময় ফ্ৰাই কৰি লৈছোঁ। আলুখিনি ফ্ৰাই হোৱাৰ পিছত তাত মই আলুখিনি সাইড কৰি পেলাই একেখন সিমানখিনি তেলতেই মই ভেন্দিখিনি তাত দি ল'লোঁ। যিহেতু মোৰ কেৰাহীখন অলপমান বহল, সেইকাৰণে সাইড কৰি পেলাই দি দিব পৰা গৈছে। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে বেলেগকৈও ফ্ৰাই কৰি ল'ব পাৰে। সেইখিনি তেলতেই মই নিমখ হালধি অকণমান দি পেলাই সেই ভেন্দিখিনি ফ্ৰাই কৰি ল'লোঁ, দেখা পাইছে। এইখিনি প্ৰায় 80% মান কুক হোৱালৈকে ভাজিব লাগিব। এইখিনি সিজে মানে তিয়াই ৰখা সৰিয়হ আৰু জিৰাখিনি, কেইফুটামান নহৰু, আদা আৰু জলকীয়া আৰু পিঁয়াজ দি পেলাই এটা মই পেষ্ট বনাই লৈছোঁ। অকণমান পিঁয়াজ কমকৈ দিলেও হ'ব, জলকীয়াটো নিজৰ প্ৰয়োজন অনুসৰি দিব। আনফালে ভেন্দি আৰু আলুখিনি প্ৰায় 80% কুক হৈ গৈছে। একেখন কেৰাহীতে মই তেল দি অলপমান পিঁয়াজ তাত দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাকৈ ভাজিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভজাৰ পিছত তাত মই এড কৰিম কৰি ৰখা সৰিয়হ আৰু জিৰাৰ সেই পেষ্টটো। সৰিয়হ পিছোতে সদায় এটা কথা মন কৰিব, যাতে তাত অকণমান নিমখ দি লয়, নহ'লে তেতিয়া সেই সৰিয়হৰ পৰা যে এটা তিতা ভাৱ ওলায়, তেতিয়া সেইটো নোলায়। অলপ নিমখ দি পেলাই পিচিব। সৰিয়হখিনি আৰু সৰিয়হ আৰু পিঁয়াজৰ সেই মিশ্ৰণটো ভাজি পেলাই যেতিয়া অলপ হ'ল, তেতিয়া আপোনালোকে তাত ব্যৱহাৰ কৰিব বেছিক মছলাখিনি। মই ইয়াত ব্যৱহাৰ কৰিছোঁ অলপমান মিট মছলা, ৰেড চিলি, হালধি, নহ'লে জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা, যি আপোনালোকে মছলা ব্যৱহাৰ কৰে কৰিব পাৰে। মই 3টা মছলাই ব্যৱহাৰ কৰিছোঁ। মছলাখিনি ভালদৰে ভাজি হোৱাৰ পাছত তাত সৰু সৰুকৈ কাটি ৰখা 2টা বিলাহী তাত এড কৰিছোঁ। বিলাহীখিনি সিজালৈকে সেইখিনি আকৌ মই ভাজি, মছলাখিনি ভজাৰ ওপৰতে আচলতে চব্জিখনৰ টেষ্টটো নিৰ্ভৰ কৰে। যিমানেই শ্ল' কুক কৰি মছলাখিনি ভাজি থাকিব, সিমানেই তাৰ টেষ্টটো এনহেঞ্চ হ'ব। এতিয়া তাত দি দিম মই অলপমান গৰম পানী। যিমানটো গ্ৰেভি কৰিব বিচাৰে সিমানটো জোখতে পানী দিব। সেইখিনি উতলি আহিলত এতিয়া মই ভাজি ৰখা ভেন্দি আৰু আলুখিনি তাত দি দিম। আলুখিনি দি অলপমান সময় লৰাই প্ৰায় 5-6 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম। যিহেতু ভেন্দি আৰু আলুখিনি প্ৰায়ে সিজি আছে, এয়া চাওক, পানী ঢাকি ৰখাৰ পাছত এয়া দেখিছেনে উতলি আহি প্ৰায়ে জোলকণ ডাঠ হৈ আহিছে। যিমান পৰিমাণৰ জোল কৰিব বিচাৰে সিমান পৰিমাণৰ কৰিব পাৰে। মই মানে অলপমান ঠিক হ'লে খাই বেছি ভাল পাওঁ, সেইবাবে মই এনেকৈয়ে বনাইছোঁ। এয়া দেখিছেনে প্ৰায় আলু সিজিয়ে গৈছে। মোৰ গ্ৰেভি পাৰ ৰেডি হৈ গ'ল। এতিয়া অলপ সময়ৰ বাবে ঢাকি থৈ দিব আৰু টান আৰু দেখিছে কিমান যে ধুনীয়া হৈছে নহয় দেখিবলৈ। ওপৰত এটা সৰ পৰি গৈছে, দেখা পাইছেনে? আপোনালোকে ধৰিব পাৰিছেনে? বছ এতিয়া গৰম গৰম ভাত বা ৰুটিৰ লগত আপোনালোকে পৰিৱেশন কৰিব পাৰে। মই এতিয়া গৰম গৰম ভাতৰ লগতে পৰিৱেশন কৰিছোঁ। সেই ছাইডত আপোনালোকে মন কৰিছে নে জানো, কেৰেলা ভাজি ৰাখিছোঁ মই শুকানকৈ। আৰু ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। দেখিবলৈ যিমান ধুনীয়া হৈছে নহয়, খাবলৈ কিন্তু সিমানেই ধুনীয়া হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই।